Welcome to my YouTube channel Dipali Deka Koch. মই আজি মোৰ নিজৰ অংগনবাদী কেন্দ্ৰত আহিছো চিকাৰী পথাৰ অংগনবাদী কেন্দ্ৰত আহিছো ইয়া প্ৰথমতে মই কিচেন গাৰ্ডেনখন দেখাব ওলাইছো কিচেন গাৰ্ডেনখন এইখন বেছি বস্তু ৰোৱা নাছিলো বেঙেনা পুলি ইয়া বেঙেনা পুলি যথেষ্টখিনি কিনি আনি ৰোৱাৰ পৰা অকমান ডাঙৰ হৈছে এটা বিলাহী পুলি জলকীয়া পুলি ৰুইছিলো জলকীয়া পুলিখিনি সম্ভৱ পানী বেছি হোৱাৰ বাবে জলকীয়া পুলিবোৰ মৰি গ'ল এইজোপা আনাৰস গছ সজনা ৰুইছিলো সজনা গছজোপা সম্ভৱ মৰিলে এয়া অমিতা গছ অলপ ডাঙৰ হৈছে আকৌ এজোপা আছিল অমিতা গছ গৰুৱে খাই হেৰি হৈ গ'লগৈ নষ্ট হৈ গ'লগৈ অলপ আছে নেকি অলপ চেহেৰাটো আছে গৈ ওখ হৈছিল এইজোপা অমিতা গছজোপা অমিতা গছ ওখ হৈছিলে আৰু নিম পুলি আছে নিম পুলি এইজোপাও সম্ভৱ শনিবাৰে গৰু আহিছিলে জপনাখন মই আজি আহোঁতে দেখিছোঁ ভাঙি আছে তুলসী গছ ইয়াত শগুনী লতা আছে বন ঔষধি শগুনী লতা শগুনৰ লতা কাৰণে শগুনী লতা বুলি কয় হালধি গছ এইজোপা ভেকুৰী বুলি কয় কিছুমানে তিতা ভেকুৰী বুলিও কয় নাৰ্জী ফুল জোনাকী ফুল তুলসী গছজোপা গুটি ধৰিছে ইয়া আজি ৰান্ধনীশালটো মোৰ সহায়িকাগৰাকী অহা নাই বিশেষ অসুবিধাৰ কাৰণে সেইকাৰণে ৰান্ধনীশালটো খোলা নাই এতিয়া ইয়াৰ কেন্দ্ৰত প্ৰৱেশ কৰিছোঁ বহা দিয়া তোমালোকে এতিয়া থিয় হোৱাচোন প্ৰাৰ্থনাটো গাই দিয়া ধুনীয়াকৈ বহুদিন ধৰ্ণা কাৰ্যসূচী চলি থকাৰ বাবে আমাৰ স্কুলত বৰ্তমান শিশুসকল আহাৰ পৰিমাণটো অকণমান কম হৈছে একেদিন যোৱা শনিবাৰেও 4জন শুকুৰবাৰেও তেনেকৈ 4জন 5জন আজি 3জন বৰ্তমানলৈকে হয়তো অকণমান পিছত আহিব চাগে এতিয়া মোৰ কেন্দ্ৰটো অকণমান মকৰা জাল হৈ থকাৰ বাবে বস্তুবিলাক তাৰমানে সামৰি কৰি থৈ দিয়া হৈছিলে হাৰিম বুলি চাফা কৰিম বুলি সেয়েহে থুলমূলকৈ মোৰ কেন্দ্ৰটোৰ ভিতৰটো অলপ দেখুৱাই দিছোঁ কেন্দ্ৰটো বৰ সৰু হোৱাৰ বাবে বস্তুবিলাক আচবাববিলাক ধুনীয়াকৈ সজাব কৰিব পৰা নাই এইটো মোৰ ৰান্ধনীশাল বৰ্তমান খুলিব পৰা নাই সহায়িকাগৰাকী অহা নাই হয় আপোনালোকৰ যদি কাৰোবাৰ যদি ইউটিউব চেনেল আছে আপোনালোকৰ চেণ্টাৰবোৰ দেখুৱাওক চেণ্টাৰবোৰ দেখিলে কৰিলে এজনে আনজনক দেখি পিনে কেনেধৰণৰ সজাইছে আমি নিজে চাই শিকিব কৰিব পাৰিম নজনা কথাটো গতিকে আজি মোৰ ইউটিউব চেনেলটো বৰ্তমান ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ ধন্যবাদ